গৰু কুৰবানী দিব নালাগে। Eid Mubarak. Eid Mubarak. Eid Mubarak. Eid Mubarak. A very, very happy Eid. Happy Eid. Eid Mubarak to all the people who are watching. आप सबको ईद की बहुत बहुत मुबारकबाद। आप सभी को Hey guys, welcome back to my YouTube channel Shariful Vlog. গতি আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰোঁ সকলোৱে ভালে আছে। প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই ঈদে যাতে আপোনালোকৰ সকলোকে সুখ শান্তি আৰু ভাতৃত্ববোধ জগাই তোলে তাৰে কামনা কৰিলোঁ। কুৰবানী আৰু কুৰবানী আজিৰ টপিকটো হৈছে কুৰবানীৰ ওপৰত। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান দুষ্ট চক্ৰই কুৰবানীৰ নামত হিন্দু আৰু মুছলিমৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰি আছে, কাজিয়া কৰিব বিচাৰি আছে। কিছুমানে এনেকুৱা কথা কৈ আছে, কুৰবানীৰ নামত বেয়া বেয়া কথা কৈ আছে, তেওঁলোক CM নেকি অসমৰ। গতিকে আমি জানি লওঁ কি সেইবিলাক মানুহ হিন্দু মুছলিমৰ লগত কিয় কাজিয়া লগাব বিচাৰি আছে, কিয় এনেকৈ কৰি আছে। এজনী ছোৱালী ইউটিউবাৰে কৈ আছে যে গৰু কুৰবানী দিব নালাগে। কিয় দিব নালাগে? গৰু আমাৰ পৰম্পৰা আগৰ পৰাই কুৰবানী দি আছে, গতিকে আমি কুৰবানী গৰু দিমেই। আৰু এটা কথা কওঁ যে অসমত 2 কোটি মানুহ আছে। 2 কোটি মুছলিম মানুহৰ ভিতৰত বেলেগ জীৱ জন্তু দিব পাৰিম নেকি? আমাৰ ইয়াত অসমত 2 কোটি ছাগলী আছে নেকি যে ছাগলী কুৰবানী দিব পাৰিব? হয়, গৰু কুৰবানী দিয়া তো হত্যা কৰাটো মহাপাপ হয়। মানিছোঁ, মই মানিছোঁ, কিন্তু কুৰবানী এইটো আমাৰ পৰম্পৰা, ইছলাম ধৰ্মৰ মানুহসকলে দি আছে। এটা বছৰ পিছত এই কামটো কৰা হয়। আচলতে কুৰবানী দিয়া হয় যাতে ছেক্ৰিফাইচ কৰিব লাগে। কুৰবানী মানে কি? কুৰবানী মানে হৈছে ছেক্ৰিফাইচ কৰিব লাগে, নিজৰ অন্তৰটোক ছেক্ৰিফাইচ কৰিব লাগিব। কথা কওঁ সেই ছোৱালীজনীক যে ধৰ্মৰ নামত এইবিলাক ভিডিঅ' নবনাব, যিটোৰ বিষয়ে আপুনি নাজানে সেইটোৰ বিষয়ে ভিডিঅ' নবনাব। গতিকে আৰু এনেকুৱা কাম নকৰিব, ধৰ্মৰ লগত লাগি নাথাকিব। মই সকলো ধৰ্মক সন্মান কৰোঁ। সকলোকে কৈছোঁ, অসমবাসী ৰাইজক, যে আপোনালোক সকলোৱে কুৰবানী দিয়ক, কিন্তু ইছলাম ধৰ্মত এনেকুৱা কথা আছে যে আপুনি বেলেগ ধৰ্মক আঘাত নিদিব। গতিকে আমি কি কৰিব লাগে? গতিকে আমি ছেফলি গৰু কাটিব লাগে, ছেফ জেগাত কুৰবানী দিব লাগে, বেলেগ ঠাইত দিব লাগে, পথাৰত দিব লাগে, আৰু ৰাস্তাৰ কাষতে দিব নালাগে যাতে মানুহে নাচায়। আৰু এইবিলাক মাংসৰ ফটো ফেচবুকত আপলোড কৰিব নালাগে, ছ'চিয়েল মিডিয়াত, কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিব নালাগে, যাতে কোনো মানুহে দুখ নাপায়। আৰু এটা কথা কওঁ যে ছোৱালীজনীক বেলেগ ভিডিঅ' বনাব, এইবিলাক ধৰ্মৰ নামত ভিডিঅ' নবনাব, ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত কাজিয়া নলগাব। আৰু এজন আমাৰ পণ্ডিত আছে, সেই পণ্ডিতে কৈ আছে যে গৰু কুৰবানী দিব নালাগে। তেওঁ বোলে বহুত বেলেগ দেশৰ পৰা লিখা পঢ়া কৰি আহিছে। মই নাম নকওঁ, আপোনালোকে চিনি পাব চাগে, বহুতেই চিনি পায়। তেওঁক বহুতে গালি পাৰে কমেণ্ট বক্সত। ভিডিঅ'টো ইমানখিনিয়ে। আপোনালোক সকলোৱে ভালে থাকক আৰু সকলোকে মোৰ ফালৰ পৰা হেপী ঈদ মুবাৰক, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু থেংক ইউ, বাই বাই, জয় অসম, থেংক ইউ।